নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ লৈ আগবাঢ়িছো ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব কিয়নো এই ভিডিঅৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজত আগবঢ়োৱা হৈছে আপোনালোকে সম্পূৰ্ণ হেকলৈ চাই থাকিব হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ প্ৰধান শিক্ষকৰ অপকৰ্মৰ বিৰুদ্ধে জনতা সপ্তম শ্ৰেণীৰ ছাত্ৰীক অশ্লীল ভিডিও দেখুৱাৰ অভিযোগ উত্থাপন কৰা হৈছে শিক্ষক জহিৰুদ্দিনৰ বিৰুদ্ধে ওলাই আহিল শ জনতা হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ উত্তেজিত জনতাই ভাঙি লণ্ডভণ্ড কৰিলে বিদ্যালয়ৰ আজবাব ইফালে বিদ্যালয় গৃহ জ্বলাই দিবলৈ উদ্ধত হল একাংশ উত্তেজিত জনতাই সমান্তৰালভাৱে বিদ্যালয় গৃহ ভাঙি লণ্ডভণ্ড কৰাৰ পিছতে অৱৰোধ কৰে চান্দখিৰা কাঠতলি পথ ইফালে ঘটনাস্থলীত উপস্থিত পাতাৰকান্দি আৰু বাজাৰিচিৰা আৰক্ষী হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ ঘটনাক লৈ সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু অভিযোগ উত্থাপনৰ পিছতেই জনসাধাৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি স্কুলৰ আজবাব পত্ৰ লণ্ডভণ্ড কৰি চূৰ্ণ বিচূৰ্ণ কৰে সমান্তৰালভাৱে ইয়াতে ক্ষান্ত নাথাকি ঘাইপথ অৰ্থাৎ ঘাইপথো কিন্তু জনসাধাৰণে অৱৰোধ কৰিবলৈ বাধ্য হয় আৰু এই শিক্ষক জহিৰুদ্দিনৰ বিৰুদ্ধে কিন্তু জনসাধাৰণে এনে ঘটনা সংঘটিত কৰিছে কিয়নো বিদ্যালয়ত সপ্তম শ্ৰেণীৰ ছাত্ৰীক অশ্লীল ভিডিঅ' দেখুৱাই অপকৰ্ম কৰাৰ চেষ্টা চলাই যদিও সেয়া কিন্তু আন ছাত্ৰীসকলে দেখি জনতাক খবৰ দিয়ে আৰু তেতিয়াই ওচৰ চুবুৰীয়া জনতা আহি সেই স্কুলৰ আজবাব পত্ৰ কিন্তু লণ্ডভণ্ড কৰে ইয়াতে ক্ষান্ত নাথাকি কিন্তু মূল পথো কিন্তু অৱৰোধ কৰিবলৈ বাধ্য হয় ইয়াৰ পিছতে কিন্তু সেই আৰক্ষী এই ঘটনাস্থলীত উপস্থিত হৈ কিন্তু সেই ঘটনাৰ বুজ লয় শিক্ষক সমাজক আকৌ কলংকিত কৰা এই জহিৰুদ্দিনক জনসাধাৰণে বিচাৰিছে উচিত শাস্তিৰ দাবী বিচাৰিছে জনসাধাৰণে কিয়নো দুনাই যাতে এনে ঘটনা আৰু কোনো ছাত্ৰ ছাত্ৰীৰ লগতে নহয় এই দাবী জনাই আৰক্ষীৰ ওচৰতো দাবী জনাই এই শিক্ষকজনৰ কিন্তু দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় জনসাধাৰণে সেই স্কুলৰ চৌহদত কিন্তু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু এয়া আপোনালোকে দেখিবলৈ পাইছে কি বিস্তাৰ ক্ষতি সাধন কৰিছে জনসাধাৰণে কিন্তু উত্তপ্ত পৰিস্থিতি ধাৰণ কৰি কিন্তু এই আজবাব পত্ৰ লগতে বিভিন্ন ক্ষয়ক্ষতি সাধন কৰিছে জনসাধাৰণে কিন্তু শিক্ষকজনৰ উচিত শাস্তিৰ দাবী কৰিছে তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো এটা লাইক কৰি দিব ধন্যবাদ থ্যাংক ইউ জয় অসম।